এপছ বা ৱেবছাইট ব্যৱহাৰ কৰিবলৈ হ'লে আমি একাউণ্ট খুলিব লাগে। অৰ্থাৎ এনেকুৱা এটা অপশ্যনত থাকে যাৰ সহায়ত নতুনকৈ একাউণ্ট নোখোলাকৈ ফেচবুকৰ সহায়তে লগ ইন কৰিব পাৰি। এনেদৰে ফেচবুকৰ সহায়ত লগ ইন কৰিলে সেই ৱেবছাইট বা এপছবোৰৰ একাউণ্টৰ ডাটাবোৰৰ এক্সেছ পায়। ফেচবুকৰ সহায়ত লগ ইন কৰাৰ ফলত সেই ৱেবছাইট বা এপছক ব্যৱহাৰ নকৰিলেও পাছলৈ আমাৰ ফেচবুক একাউণ্টৰ ডাটাসমূহ এক্সেছসমূহ থাকি যায় আৰু সেই এপছ বা ৱেবছাইটবোৰে আমাৰ একাউণ্টৰ ডাটাসমূহ বিভিন্ন ইলিগেল কামত ব্যৱহাৰ কৰিব পাৰে। সেইবাবে আমি সেই এপছ বা ৱেবছাইটসমূহৰ এক্সেছসমূহ আমাৰ ফেচবুকৰ একাউণ্টৰ পৰা আঁতৰাই ৰাখিব লাগে। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যিবোৰ ৱেবছাইট বা এপছৰ আমাৰ ফেচবুক একাউণ্টৰ ডাটাসমূহৰ এক্সেছ থাকে সেইবোৰ কেনেকৈ ৰিমুভ কৰিব পাৰি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰি শ্বেয়াৰ কৰিব। সকলোৱে ফেচবুক লাইভ ব্যৱহাৰ কৰে, গতিকে মই ফেচবুক লাইভ অপেন কৰি লওঁ। তাৰপাছত ইয়াত ক্লিক কৰিব। তাৰপাছত তললৈ আমি ছেটিংছত ক্লিক কৰিব। তাৰপাছত একাউণ্ট ছেটিংছত ক্লিক কৰিব। তাৰপিছত এপছত ক্লিক কৰিব। তাৰপিছত লগ ইন উইথ ফেচবুকত ক্লিক কৰিব। এতিয়া আপোনালোকে তিনিটা অপশ্যন দেখা পাব, এক্টিভ, এক্সপায়াৰ্ড আৰু ৰিমুভ। এক্টিভত আপোনালোকৰ সেইবিলাক ৱেবছাইট বা এপছৰ লিষ্ট থাকিব যিবোৰে বৰ্তমান আপোনালোকৰ ফেচবুকৰ একাউণ্টৰ ডাটাসমূহ ব্যৱহাৰ কৰি আছে। অৰ্থাৎ যিবোৰৰ হাতত বৰ্তমান আপোনালোকৰ ফেচবুক একাউণ্টৰ ডাটাসমূহৰ এক্সেছ আছে। এক্সপায়াৰ্ডত সেইবোৰ ৱেবছাইট বা এপছৰ লিষ্ট থাকিব যাৰ ওচৰত আপোনাৰ ফেচবুক একাউণ্টৰ ডাটা এক্সেছ আগতে আছিল কিন্তু এতিয়া বৰ্তমান নাই। অৰ্থাৎ আপুনি যদি ফেচবুক একাউণ্টত কিবা নতুনকৈ আপডেট দিয়ে তেতিয়া এক্সপায়াৰ্ডত থকা এপছ বা ৱেবছাইটসমূহে সেইবোৰৰ এক্সেছ নাপায়, কিন্তু এক্টিভত থকা এপছ বা ৱেবছাইটসমূহে আপুনি নতুনকৈ দিয়া আপডেটসমূহৰ তথ্য পাই থাকে। আৰু ৰিমুভত সেইবোৰ এপছ বা ৱেবছাইটৰ লিষ্ট থাকিব যোনবোৰৰ এক্সেছ আপুনি ৰিমুভ কৰিছে। এতিয়া ৱেবছাইট বা এপছসমূহৰ ডাটা এক্সেছ ৰিমুভ কৰিবলৈ হ'লে প্ৰথমে চিলেক্ট কৰি ল'ব লাগিব, তাৰপিছত ৰিমুভত ক্লিক কৰি ৰিমুভ কৰিব পাৰিব। ইচ্ছা কৰিলে আপুনি ৱেবছাইট এণ্ড গেমছত ক্লিক কৰি ফেচবুকৰ সহায়ত লগ ইন কৰিব পৰা অপশ্যনটো অফ কৰি থব পাৰিব। যিহেতু এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ চিনাকি ফেচবুক ব্যৱহাৰ কৰা সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক।